যিহেতু এতিয়া ঈদৰ বন্ধ গতিকে ময়ো যাবলৈ ওলালো ঘৰ আৰু এইফালে আকৌ ঘৰলৈ গ'লে এপ্লিকেশ্যন দিব লাগে দেই ৰাইজ আমাৰ দুটাৰ যে কি হৈছে ইটো বস্তু আৰু সিটো বস্তুৱে আৰু 3 দিনৰ কাৰণে বাই বাই হোষ্টেল হোষ্টেলখনক 3 দিনৰ কাৰণে বাই বাই দি এয়া দাদা আহিছিলে নিবলৈ দাদাও যিহেতু মঙলদৈতে থাকে তাৰ লগতে চিধা গ'লো মামা ককাহঁতৰ ঘৰত মামা ককাহঁতৰ খুৰী আছিলে জেউৰীয়া খোৱা আপোনালোকৰ ফালে কি বুলি কয়নো ক'বচোন এইফালে আকৌ ভণ্টি বহুত দিনৰ মূৰত লগ পালোঁ তাইৰ লগতে গ'লোঁ অলপ ওলাই যোৱাৰ পিছতে হ'ল খানা খাবৰ টাইম তাৰপিছতে খানাটো খালোঁ ধুনীয়াকৈ বাৰু ভিডিঅ'বোৰ চাই কেনেকুৱা পায় প্লিজকৈ কমেণ্ট এটা কৰি জনাব দেই গাইছ আৰু লাইকটো কৰিবলৈ নেপাহৰিব খানা চানা খাই উঠি সেউজীয়া পৰিৱেশৰ মাজেৰে ওলালোঁ গৈ ঘৰ পাই মনটোও ভাল নহয় কাৰণ আগৰ মিনি ভ্লগ চোৱাসকলে গম পাব আমাৰ মিলি বুলি কোৱা এজনী কুকুৰ আনিছিলে দাদাই তাইও ঢুকাই থাকে বাৰু যি কি নহওক আজিলৈ ইমানেই আকৌ লগ পাম নেক্সট ভিডিঅ'ত